নমস্কাৰ জনাইছো আপোনালোকক আৰু আজি আছো আমি আমাৰ ঘৰত আৰু আমি আজি যাব ওলাইছো ইয়াতে এখন সত্ৰ আছে একচুয়ালি ময়ো এতিয়ালৈকে যোৱা নাই আজি প্ৰথমবাৰৰ কাৰণে যাম আৰু মা আমাৰ মন নমস্কাৰ কৰা জানো সকলোকে নমস্কাৰ মা আমাৰ বাইদেউ নমস্কাৰ আমি সকলোবিলাক যাম আমাৰ ওচৰৰে ৰঘুনাথ সত্ৰ মাজুমাৰী ৰঘুনাথ সত্ৰ গাঁওখনৰ নামটো লগতে কৈ দিছে গতিকে আৰু আমি সকলোবিলাক ওলাইছো কিমান দিন যোৱা নাই তুমি সত্ৰখনলৈ কিমান দিন যোৱা নাই বাবা আহা যাওঁ গাড়ীত যিমান মানুহ ধৰিছে সকলো আহিছো আৰু এই আমাৰ জান বেটা এটা ৰিলছ বনাম বুলি ভাবিছিলো যিটোহে দৌৰ দিলে হয়নে হয়নে নহয় কথাটো হাই বুলি কা হাই মা বাইদেউ ইমান বেছি ভাল লাগিছে এইখিনি আৰু আমাৰ ঘৰৰ একেবাৰে ওচৰ গাড়ী বহুত আছে একদম প্ৰাণজয়ী আশীৰ্বাদ দিয়ক যাতে চব থাকে পিছুৱাই গৈ আছে সিও গৈ আছে আমি একে ঠাইৰে মানুহ লগ পাইছো ইয়াতে আচলতে আমি ৰঘুনাথ সত্ৰলৈকে আজি প্ৰথমবাৰ আহিছো আৰু আহি ভাল খবৰ পাইছো এই চব প্ৰথম কথাটো হৈছে আমি একে ঠাইৰে মানুহ মানে এওঁৰ ঘৰ আমাৰ মঙলদৈতে হয় একে ঠাইৰে বোৱাৰী আৰু তেওঁৰ আজি ভাল খবৰটো হৈছে তেওঁ যোৱাকালি ইলেকশ্যনত জিকিছে কেনেকুৱা ফিলিংছ কেনেকুৱা ধুনীয়া একদম মানে বহুত টাফ আছিলে মোৰ ইলেকশ্যনটো তিনিজনী আছিলো 828টা ভোট আছিলে তিনিজনীৰ মাজত মই
476ত ভোটত বাপৰে, বহুত বেছিয়ে পাইছে দেই। বেছি পাইছো আৰু ৰাইজে ইমান মৰম দিছে, আশীৰ্বাদ দিছে। More than 50%. বহুত মই মানে মোৰ নিজৰ ঠাইতকে মোৰ এইখিনি মানুহে মানে মোৰ ইমানে মৰম দিছে, ইমানে মৰম দিছে, বহুত এটা আমাৰ নিজৰ ঠাইৰ অলপ গৌৰৱ দেই ৰাইজ। মঙললৈ যিহেতু আৰু নেক্সট কথাটো হৈছে আমাৰ ভিডিঅ' মোৰ চাই প্ৰতিটো ভিডিঅ'তে কমেণ্ট কৰে, আচলতে লগ পোৱা নহয়, কমেণ্ট কৰে যদিও পিছতহে মানে পিছত লগ কৰিম বুলি ভাবো, কিন্তু আজি একদম মানে আচৰিতকৈ লগ পাইছো, বহুত বেছি ভাল আগৰ লাগিল। পৰাই ভিডিঅ' চাওঁ অ, বহুত ভাল লাগিলে আৰু আপোনাৰ আহিবলগীয়া দিনবিলাকৰ কাৰণে বহুত বেছি শুভকামনা থাকিলে। একেবাৰে মানে বহুত ভাল লাগিলে। থেংক ইউ। ক'ত পৰিলা? ওৰা কি হ'ল? পৰিলা আকৌ? হয় জান পৰিলে ক'ত পৰিবা? চোৱা অৱস্থাটো চোৱা তাৰ, এই পৰি অৱস্থাটো কি হ'ল চোৱা এয়া। দৌৰিছে আকৌ। এতিয়া খোলা, এতিয়া খোলা, পৰি গলা তুমি। চব খোলা। কি খাইছা তুমি? অমিতা খাইছো, কোৱা অমিতা। মোৰ চোলা নলগাবা। জোৱাই জিকিছে বোলে কালি। জোৱাই জিকিছা, তুমি এতিয়া পাৰ্টি কি দিবা। পাৰ্টিটো ইয়াতে নেকি? ওচৰৰ বৌকেও দিব পাৰে, হা? ওচৰৰ বৌবিলাকেও দিব পাৰে। বহুত দিনীয়া আশা এটা পূৰণ হ'ল। আচলতে এইখন সত্ৰত আহিলে আমাৰ মানুহবিলাকে আচলতে যিটো মনত ভাবে সেইটো হেনো পূৰণ হয়। আৰু আজি ভাল লাগিলে মাৰ লগৰখিনি। আমাৰ ৰৌমাৰী মাজনো মাৰিলে মোৰ মানে লগৰী আৰু একেলগৰে এনেকৈ হওক। আমাৰ বিয়ৈৰ বাইদেউ খাদ্যভাগ আৰু এইজনী মোৰ ভনী, গালিও পাৰো, ভকতনী হিচাপে সন্মানো কৰো। ধৰণৰ ববী হাজৰিকা। মই ইয়াৰে স্থায়ী বাসিন্দা। এই নামঘৰ আমি একেটা পৰিয়ালৰে আহিছো, এঠাইৰ পৰা যামগৈ এঠাইলৈ, গতিকে আমি সকলোৱে